কি খবৰ ভালনে আশা কৰিছোঁ সকলোৱে ভালে মোৰো ভালে উৰুকাৰ জুকাৰ কেনেকা চলিছে আমাৰ ভালে চলিছে আশা কৰিছোঁ আপোনালোকৰ ভালে চলিছে আজি দিনটোত উৰুকা বুলি এটা ব্লগ বনাম আৰু কি কৰোঁ কি নকৰোঁ কি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকেও মোক কমেণ্ট কৰি জনাব যে বিহু বুলি কি বনালে হওক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া বিহুৰ মাছ ভাজিবলৈ লৈছোঁ জুইত মাছটো ভাজি আছোঁ এতিয়া মাছটো ভাজি লওঁ বাকি পিঠা বনাবলৈ বাকি আছে তিল পিঠাটো বনোৱা হৈ গ'ল বাকি পিঠাগুড়ি খুন্দা হৈ আছে বাকি পিঠা বনোৱা নাই বনামহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো শেষলৈকে চাব মাছটো ভাজি লওঁ তাৰপিছত লগ পাই আছে আকৌ ৰেডি মাছ ভাজি এতিয়া সৰু সৰু মাছ কেইটামান আছে এইকেইটা ভাজি লওঁ আৰু মাছৰ তৰকাৰী হৈ গ'ল এতিয়া বনাম পিঠা বনোৱাৰ আগতে বহুত ঠাণ্ডা লাগিছে কাপোৰ পিন্ধি লওঁ তাৰপিছত বনামগৈ আৰু কাপোৰ পিন্ধি কৰি আকৌ লগ পাইছোঁ আহি গ'লোঁ কাপোৰ কানি পিন্ধি এতিয়া পিঠা বনাবলৈ উৰুকাৰ দিনাখন পিঠা বনাই বহুত ভাল লাগে কেওপিনে বিহুৰ মাত জোচ আহি যায় বিহুৰ পিঠা বনাই থাকিবলৈ সেইটো কাৰণে মই বিহুৰ উৰুকাৰ দিনাখনৰ পৰাই ষ্টাৰ্ট কৰোঁ পিঠা বনাওঁ মায়ে তিল পিঠা বনাই থৈছে মই খালি বাকীখিনি বনালেই হৈ গ'ল এতিয়া নিমকিটোৰ কাৰণে সানো আৰু তেল পিঠাটোৰ কাৰণে পিঠাগুড়িটো সানি কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক এইটো তেল পিঠাৰ কাৰণে ভাতৰ চাউলৰ এইটো নিমকিৰ কাৰণে আৰু এইটো বৰা চাউলৰ নিমকি বনাই হৈ গ'ল এতিয়া বাকীখিনি পাছত বনাম তাৰ আগতে বৰি বজাৰখন চাই আহোঁগৈ আমাৰ ইয়াত বিহু বজাৰ চাই আহোঁগৈ তাৰপিছত বাকীখিনি বনাম আৰু এতিয়া এপাক ঘূৰি আহোঁগৈ তাৰপিছত বাকীখিনি বনাই আছোঁ ৰাতিটো আছে হৈ গৈ থাকিব গোটেইখিনি দেখাম ৰ'ব পাৰিলে আপোনালোককো বজাৰখন ৰেডি হৈ গ'লোঁ এনেকৈ ওলালেও আকৌ আহি পেলাই চব বনাবলৈ কৰিবলৈ কাপোৰ খুলিবলৈ এলাহ লাগিব সেইটো কাৰণে যি পিন্ধি আছোঁ তেনেকৈ ওলাইছোঁ বেছি দূৰ নহয় আমাৰ ওচৰতে গৈ দেখাই আছোঁ বজাৰৰ পৰা আহি পালোহি বজাৰত বহুত মানুহ হৈছে আজি মানে উৰুকা বজাৰ চাইও ভাল লাগে নহয় তেনেকুৱা বহুত মানুহ হৈছে যিমান পাৰোঁ সিমানকণ দেখালোঁ আৰু বেছি সমান মানে মানুহৰ মাজত মোৰ ৰেকৰ্ড কৰিবলৈ কাৰণে অকণ বেয়া লাগে সেইটো কাৰণে মই বেছি ৰেকৰ্ড নকৰিলোঁ যিকণ পাৰোঁ সেইকণ দেখালোঁ আৰু এতিয়া তেল পিঠাটো বনাই লওঁ তাৰপিছত বৰা চাউলৰ পিঠাটোও বনাই লওঁ তাৰপিছত আৰু একো নবনাওঁ বাকী কালিলৈ চাগে বনাম আৰু ভাপ পিঠা এনেকুৱা কিবাকিবি আজিয়ে চব বনাই কৰি নথওঁ আৰু ভাপ পিঠাটো এনেও গৰমে ভাল লাগে তাৰপিছত এতিয়া মাংসটো মেৰিনেট কৰিম মেৰিনেট কৰাৰ পাছত বনামগৈ আৰু মেৰিনেট আজি মাংস বনাবৰ কাৰণে এইটো আনিছোঁ নতুনকৈ দেখাই আছোঁ ৰ'ব এইটো পানীত তিয়াই ধুই দিবলৈ কাৰণে বেচিনতে থৈছোঁ এইটোত বনাম বুলি ভাবিছোঁ এতিয়া মেৰিনেটটো কৰি লওঁ তাৰ পাছতে তেল পিঠাখিনিও বনাই কৰি লওঁ তাৰ পিছত লগ পাই আছোঁ আকৌ জুইৰ শালত
উৰুকাৰ নিশা জুইত বনালেহে ভাল লাগে সেইটো কাৰণে জুইতে বনাম গেছত খালি এই তেলপিঠা চিঠা এইকেইটা বনাই লৈছোঁ কাৰণ চব বস্তু তালৈ নিয়া আকৌ ভিতৰলৈ আনা সেইটো কাৰণে তেলপিঠা বা এনেকুৱা কামখিনি মই ভিতৰতে কৰোঁ বাকীখিনি কিবা এটা মাংস চাংসটো জুইত বনাই ভাল লাগে বহি বহি তাত বনামগৈ লগ পাই আছে আকৌ বনালোঁ কৰিলোঁ তাৰপিছত নিজে পটখিনি বনাই কৰি টেষ্টো কৰিলোঁ খাবলৈ বহুত ধুনীয়া হৈছে গোটেইকেইটা পিঠা বাকী চিকেন মেৰিনেটো কৰিলোঁ তাৰপিছত অকণমান ৰেষ্টটো ল'লোঁ ৰেষ্ট লৈ গৈ পেলাই এতিয়া যাওঁ বনাওঁগৈ আহক বোলক আপোনালোককো লৈ যাওঁ মই আমাৰ জুইশাললৈ গেছত নবনাওঁ পিছপিনে যাম পাছফালে জুইত বনামগৈ বিহু বুলি ক'লে জুইত বনাইহে ভাল লাগে ন সেইটো কাৰণে জুইতে বনামগৈ ঠাণ্ডাও দিন তাতে ঠাণ্ডা কেনেকুৱা পৰিছে বাৰু আজি যে দিনটো অকণো ৰ'দেই নাইকিয়া বহুত ঠাণ্ডা আপোনালোকৰ পিনে কেনেকুৱা কমেণ্ট কৰি জনাবচোন বাকী বিহু কেনেকুৱা কি কোনে কি কিনিছে নাই চব কমেণ্ট কৰি জনাবচোন আপোনালোকে কমেণ্ট বহুতেই কম কৰে আৰু বাকী মই বিহু বুলি পেলাই তেনেকুৱা একো লোৱা নাই কিন্তু নতুন আছেই যে সেয়াকে পিন্ধিম আৰু আপোনালোকে কোনোবাই কিবা লৈছে নেকি কমেণ্ট কৰি জনাবচোন এতিয়া মই যাওঁ পাছফালে মিলিবে সম্পদ ঘোৰ অৱশ্যে চাইবে মোৰ প্ৰাণ তুমি জপ তপ পুণ্য তুমি বিনা দেখো সৈন্য গুড মৰ্ণিং গা পা ধুই কৰি আজৰি হৈ আহিলোঁ মায়ে পুথি পঢ়ি আছে সেৱাও কৰিলোঁ আপোনালোক সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে আহিব লগা দিনবোৰ যাতে ভালে কুশলে পাৰ হয় তাৰেই কামনা কৰিছোঁ বাকী বিহুৰ কেনেকুৱা কি যোগাৰ কৰিলে কি কৰিলে চব কমেণ্ট কৰি জনাব আজি বিহু কালি আৰু সিমানখিনিৰ পিছত মই ভিডিঅ' নবনালোঁ তাৰ কাৰণটো হৈছে মটকা চিকেন বনাবলৈ যিটো আনিছিলোঁ সেইটো বহালোঁ নহয় তাৰপিছত তেলটো দিয়াৰ লগে লগে ধমকৈ ফুটি থাকিলে তাৰপিছতে সেইটো মই ভিডিঅ' নকৰিলোঁ আৰু কেৰাহীতে বনালোঁ সেইখিনি নেদেখালোঁগৈ বনাম বুলি ভাবিছিলোঁ তাত ফুটি থাকিলে কাৰণে নবনালোঁ কিবা বেয়া আছিলে চাগে সম্ভৱ জুইত বহাই দিয়াৰ লগে লগে ফুটি থাকিলে বাকী বিহু কেনেকুৱা কি কৰিলে নকৰিলে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই আশা কৰিছোঁ আপোনালোকৰ বিহু বহুত ভালে ভালে যাব আৰু আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ বাকী আজিলৈ বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে যদি ভাল পালে ব্লগটো চাই লাইক কৰিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব আপোনালোকৰ বিহু কি যোগাৰ কৰিলে